Hey guys, welcome আৰু মই আপোনালোকৰ উৎপল জ্যোতি আজি আলোচনা কৰিম চাকৰি বিষয়ে যিসকল মানুহে চাকৰি বিচাৰি আছে বা তেওঁলোকে এটা চৰকাৰ চাকৰি নিজৰ কাৰণে নিতান্ত প্ৰয়োজন বুলি ভাবিছে আৰু যিসকলে আজি দুদিনৰ আগত ইৰিগেশনৰ পৰীক্ষা দিছিলে সেই মানুহখিনিৰ কাৰণে ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব ভিডিওটো চাই থাকক শেষলৈকে তো বলক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আজিবাৰ দুদিনৰ আগত যেটো পৰীক্ষা হৈছিলে 643 টা পোষ্ট আছিল আৰু অসমৰ ম্যাক্সিমাম মানুহে পৰীক্ষাটো দিছিলে আৰু 35 বছৰৰ পৰা 47 বছৰৰ ভিতৰৰ মানুহ পৰীক্ষাটো দিছে তো ইমান মানুহ জুহাটত টেপ এক্সাম শিৱসাগৰ টেপ এক্সাম এটা মই এটা কথা জানিব বিচাৰো বা ভাবিছো যে অসমত ইমান ডাঙৰ নে নিবনুৱা সমস্যাটো ইমানখিনি মানুহ নিবনুৱা নে কিন্তু এটা কথা মই কওঁ একচুয়ালি এই গুটে মানুহখিনি নিবনুৱা নহয় এই মানুহ এইখিনি নিবনুৱা সমস্যা নহয় এটো এলেহুৱা সমস্যা হয় নিবনুৱা এইখিনি মানুহক কয় যি ইনকাম নকৰে চাকৰি পালেহে যে বনুৱা হ'ব চাকৰি নেপালে নিবনুৱা হ'ব তেনেকুৱা কোনো কথা নাই এতিয়া 35 বছৰৰ ওপৰৰ এজন মানুহে যদি নিজক এতিয়ালৈকে সেটেল কৰা নাই নিজে যদি এটা মানে ইনকামৰ ৰাস্তা বাছি লোৱা নাই সেই মানুহজন ডেফিনেটলি এলেহুৱা হ'ব লাগিব কিয় তেওঁ আজিলৈকে চাকৰিমুখী হৈ আছে বেলেগ কাম কৰাত তেওঁ কিয় ইচ্ছা জুগোৱা নাই ৰাইট তো গটিকে এটো এলেহুৱা সমস্যা হয় নিবনুৱা সমস্যা নহয় এটো যুগ চাকৰিৰ যুগেই নহয় মই যদি কওঁ এটো বিষয়ত মই আলোচনা কৰিম কিয় এটো হৈ আছে আজি যত কিয় 30 টা পোষ্টৰ কাৰণে 30 লাখ মানুহে এপ্লাই কৰে চাকৰি পাবলৈ ইমান দিগদাৰ কিয় গুটেখিনি বিষয় নেক্সট এটা ভিডিওত অকমান দিখলিয়া হ'ব পাৰে নেক্সট ভিডিওটো মই পাতি আপোনালোকৰ কাৰণে এটা ভিডিও এৰি দিম এটা কথাটো হল যিখিনি ইয়ং জেনাৰেশন যিখিনি ডেকা মানুহ সেই মানুহখিনিকো মই এটা কথা ক'ব বিচাৰো অকল চাকৰিমুখী হৈ নাথাকিব কাৰণ চৰকাৰী চাকৰিমুখী যদি হৈ থাকে আপোনাৰ লাইফ বৰবাদ হৈ যাব কাৰণ চৰকাৰে দেখিছে আপুনি বহুত বিভাগ কৰ্পোৰেট সেক্টৰৰ হাতত দি দিছে চৰকাৰৰ কেটা বিভাগ নিজৰ হাতত আছে সব কৰ্পোৰেট কোনো সিকিউৰিটি নাই আজিকালি চৰকাৰী চাকৰিয়ালত প্ৰাইভেট চাকৰি চৰকাৰী চাকৰি সেম বুলি আপুনি ক'ব পাৰে চৰকাৰী চাকৰিটো পেনশন নাই আজিকালি প্ৰাইভেট চাকৰিটো পেনশন নাই প্ৰাইভেট চাকৰি যেনেকা আপোনাক পঠিয়াই দিব চৰকাৰী চাকৰিও পঠিয়াই দিব পাৰিব দেখিছে আপুনি বিএসএনত কি হৈ আছে কিমান মানুহক ভিএস লৈ উলিয়াই দিছে কিয় অলপ ইনফৰমেশন লক কাৰণ এটো ইনফৰমেশন হয় এজ হয় ইন্ডাস্ট্ৰিয়েল এজ নহয় ইয়াত মেন পাৱাৰতকে টেকনলজি বেছি ইম্পৰ্টেন্ট আৰ্টিফিশিয়াল ইন্টেলিজেন্স অগমেন্টেড ৰিয়েলিটি যেটো মেন পাৱাৰ ৰিপ্লেস কৰি আছে যিকোনো কিবা কিবি চাকৰি এটা কথা যদি ভাবি আপোনালোকে পঢ়া শুনা কৰি আছে আৰু যদি মানে ফিউচাৰ চাকৰি এটাই কৰিম বুলি ভাবি আছে তেতিয়াহলে বহুত ডাঙৰ প্ৰবলেমত আহি যাব জীৱনটো কান্দি যাবগে লাগিব অলপ ইনফৰমেশন লক অলপ স্কুলত যিখিনি পঢ়ুৱাই আছে পঢ়ক আৰু স্কুলত যিখিনি পঢ়াই গুটে জীৱনটোত আপোনাৰ প্ৰয়োজন নহয় গম পাই নকল পৰীক্ষাত পাছ কৰিবলৈ প্ৰয়োজন হয় অলপ ইন্টাৰনেট যেটা ইউজ কৰে ইন্টাৰনেটত ফিউচাৰটো সক কি হয় জব মেন্টালিটি যদি আপোনাৰ আছে জব মেন্টালিটিৰ পৰা ওলাই আহক এন্টাৰপ্ৰেনাৰশিপটো ডেভেলপ কৰক কিবা এটা কৰক এক্সট্ৰা মই এটা উদাহৰণ যদি দিও আমাৰ গাঁৱত এজন মানুহে সবজি বেপাৰ কৰি বহুত ডাঙৰ ভাল লাইফষ্টাইল এনজয় কৰি আছে ভাল গাড়ী ভাল ঘৰ হাজলত নগৰ এখন বিয়া পাতি গৈছে more than 15 লাখ খৰচ কৰি তেওঁ কিন্তু দুইজন ককাই গভৰ্ণমেন্ট এমপ্লয়ি হয় এজন জেবি কলেজৰ লেকচাৰ এজন আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি লেকচাৰ হয় তো মূল কথাটো হল যদি আপুনি কিবা বেলেগ চাকৰি বাদেও এটা কাম কৰে সেই কামটো যদি ফোকাস হয় সেই কামটো যদি আপুনি মানে নেৰানেপৰাকে লাগি থাকে আপোনাৰ 100% দি আপুনি তাতো বহুত ডাঙৰ সাকসেস পাব এটা চাকৰিতকে বেছি ইনকাম কৰিব পাৰিব তো মোৰ এইটোৱে মেছেজ আপোনালোকলে বন্ধুসকল আপোনালোকে অকল চাকৰি ফোকাস নকৰিব আৰু বিশেষকৈ চৰকাৰী চাকৰি যি কথা ভাবি আছে সফা হৈ যাব পঢ়া 5 বছৰত 50% চাকৰি আৰু নাইকিয়া হৈ যাব এনেকুৱা চাকৰিও আছে যেটো চাকৰি আজিলৈকে হোৱাই নাই এই 5 বছৰৰ পিছত চাকৰিটো হ'বও নাইকিয়াও হ'ব তো ধন্যবাদ ভিডিওটো যদি ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ